নমস্কাৰ। আজি এবিধ তিতা ফুলৰ ৰেচিপি লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। এয়া হৈছে বাহক তিতা। তিতা ফুল আচলতে এনেকুৱা দিনত খাবই লাগে, শৰীৰৰ কাৰণে বহু উপকাৰী। মই তিতা ফুল এমুঠি লৈছোঁ আৰু এটা বাউলত অলপমান গৰম পানী দিছোঁ। গৰম পানী দি ধুই ল'লোঁ আৰু এয়া হৈছে আদা, নহৰু, জলকীয়া, পিঁয়াজ। আৰু এইখিনি বনাবৰ কাৰণে মই ইয়াত ধোৱাটো দেখাই দিছোঁ। ভাত লৈছোঁ, ভাত এবাটি সৰু বাটিৰ, আৰু এয়া হৈছে তিতা ফুলখিনি আৰু আদা, নহৰু, পিঁয়াজ, জলকীয়া সকলোখিনি একেলগে দি দিলোঁ। নিমখ দিলোঁ সোৱাদ অনুসৰি, হালধি গুড়ি দিলোঁ আৰু অকণমান কৰ্ণফ্ল'ৰ দিলোঁ আৰু অকণ চুজি দিছোঁ। চুজি এচামুচ হ'ব। এতিয়া গোটেইখিনি ভালদৰে সানি মই এনেদৰে বৰৰ জোখত বনালোঁ আৰু গোটেইকেইটা বনোৱা হৈছে। এতিয়া কেৰাহী এখন পাতি দিলোঁ জুইৰ ওপৰত আৰু সৰিয়হৰ তেল দিলোঁ। তেলখিনি ভালদৰে গৰম হোৱাত বৰকেইটা দি দিলোঁ। দেখা পাইছেই ধুনীয়াকৈ। এতিয়া অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। মই জুইটো কমাই ৰাখিছোঁ, যিহেতু ভিতৰলৈকে ভালদৰে সিজিব লাগিব। আৰু এনেদৰে উল্টাই দিলোঁ। আচলতে কি হয়, তিতা ফুল আমিতো খাই ভালেই পাওঁ, কিন্তু শিশুসকলে সাধাৰণতে তিতা খাই ভাল নাপায়। যদি এনেদৰে বনাই দিয়া যায় সিহঁতে খাই ভাল পায় আৰু তেতিয়া খুৱাবলৈও সহজ। মই ইয়াত অকণমান টমেটো চচ দিলোঁ আৰু এনেদৰে পৰিৱেশন কৰিলোঁ। এতিয়া কি হয়, আমিতো ডাঙৰসকলে খাওঁৱেই বিভিন্ন ধৰণে বনাই, কিন্তু এতিয়া শিশুসকলক খুৱাবৰ কাৰণে উপযোগী।